সকলোলৈ নতুন বছৰ 2026ৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2025 বহুত ঘাত প্ৰতিঘাতৰ মাজেদি গ'ল। অসমত আমি জুবিন গাৰ্গক হেৰুৱালোঁ আৰু অসমৰ ভিতৰতে বহুত সৰু ডাঙৰ বহুতখিনি ঘটনা আমি দেখিবলৈ পাইছোঁ আৰু অসমৰ ওচৰে পাজৰে আজি এটা অস্থিৰতাও দেখা পাইছে, কিন্তু অসম ইয়াৰ মাজেদিও আগবাঢ়ি গৈ আছে উন্নতিৰ পথত। BTC নিৰ্বাচন হৈ গ'ল, ৰাজনৈতিক পথ পৰিৱৰ্তন হৈ গ'ল। আশা কৰিছোঁ BTC অঞ্চলত আগৰ দৰে যোৱা 5টা বছৰ যেনেকৈ শান্তিপূৰ্ণ বাতাবৰণ আমি পাইছিলোঁ, আগন্তুক সময়তো আমি পাম। সকলোলৈ মোৰ ব্যক্তিগতভাৱে শুভেচ্ছা থাকিব। যিসকলক মই জানো বা নাজানো, তেওঁলোকৰ জীৱনত যাতে এটা শান্তিময় পৰিৱেশ আৰু প্ৰগতি আহি যায়, ছাত্ৰসকলৰ জীৱনত এটা সফলতা আহি যায়, খেতিয়ক বা চাকৰিজীৱী, বুদ্ধিজীৱী, লেখক সকলৰ জীৱনত আমি বিচৰাৰ দৰে যাতে এটা আদৰ্শৰ সমাজ আমি গঢ়িব পাৰোঁ, তেনেকুৱা এটা পৰিৱেশ বা পৰিৱৰ্তনটো যাতে আহি যায়। 26 চনতো সকলোৰে মংগল হওক, সমাজ আমাৰ শান্তিপূৰ্ণ সমাজ আৰু স্থিৰতা যাতে আহি যায়, অৰ্থনৈতিকভাৱে বিকাশ হওক আৰু প্ৰত্যেকৰ জীৱনত এটা আনন্দময় এটা পৰিৱেশ আহক, এইখিনি মই আশা কৰিছোঁ। নতুন বছৰৰ কাৰণে আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026 ইলেকশ্যন UPPL দলে একলাচলৰ নীতিত আমি গৈ আছোঁ, কিন্তু এতিয়াও নিৰ্বাচনৰ দিন ঘোষণা হ'বৰ কাৰণে 60 দিনমান বাকী আছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে হয়তোবা দিনৰ ঘোষণা হ'ব আৰু আচল নটিফিকেশ্যন কোড অফ কণ্ডাক্ট হয়তো মাৰ্চৰ পৰা লাগি যাব। এই সময়লৈকে আমি সকলো ফালে দৰজাৰ খোলা ৰাখিছোঁ আৰু আজিৰ দিনত যিটো এটা মিত্ৰজোঁটৰ ৰাজনীতি চলি আছে, কোনোবা নহয় কোনোবা এটা ৰাজনৈতিক দলৰ লগত আমি মিত্ৰতা কৰি বা বুজাবুজি কৰি ভিতৰুৱা বাহিৰে এইবিলাক যোৱাটো এটা ৰাজনীতিৰ বাধ্যতা হৈ গৈছে। তাত মাজতেও UPPL নিজৰ স্থিতিটো ৰক্ষা কৰি আদৰ্শত স্থিৰ থাকি পেলাই বৰ্তমানলৈকে আমি এতিয়াও NDAৰ লগত আছে, কিন্তু আমাৰ NDAৰ এলায়েন্সটো 26লৈকেহে হৈছিলে 2021 চনত। 26ৰ পিছত NDA এলায়েন্সটো কেনেকৈ লৈ যায় এইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ তেওঁলোকে ডাঙৰ পাৰ্টি, তেওঁলোকে নিৰ্ণয় কৰিব লাগে। কিন্তু আমি নিজাববীয়াভাৱে UPPL যিকোনো পৰিস্থিতিত একলাচলৰ নীতি লৈও প্ৰয়োজনত আমি আগবাঢ়ি যাবৰ কাৰণে প্ৰস্তুত। এইটোৱে মই কৈ আছোঁ যে BPF-এ এতিয়ালৈকে ফৰ্মেলি NDAত চামিল হোৱাও নাই। তো ফৰ্মেলি যদি চামিল হৈছিলে UPPL-এ, কাৰণ 2021 চনত ট্ৰিপল এলায়েন্স আছিল, তেওঁলোকৰ ট্ৰিপল এলায়েন্স নাই এতিয়ালৈকে। এইটো NDAৰ ওপৰত নিৰ্ভৰ কৰিব আৰু NDA এলায়েন্সটো কেনেকৈ লৈ যাব বিচাৰে। আৰু অসমৰ প্ৰেক্ষাপটত অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দিলীপ শইকীয়া দুজন আছে, তেখেতসকলে কেনেকৈ নিৰ্ণয় কৰিব, কাৰণ এটা মৰ্যাদা পূৰ্বক বা মৰ্যাদা সহকাৰে এটা স্থান আমি পাব লাগিব আৰু এইকাৰণে আমি সকলো দিশত দৰজাটো খোলা ৰাখিছোঁ। অকলে যোৱাৰ কাৰণেও আমি প্ৰস্তুত। এইটো মই এতিয়া নকওঁ, কাৰণ এইটো প্ৰিমেচিয়ৰ্ড হৈ যাব। আৰু এতিয়া যদি আমাৰ পৰিৱেশটো যিটো আমি দেখিছোঁ যে ভোট শ্বেয়াৰটো যদি চোৱা যায়, UPPL-ৰ ভোট শ্বেয়াৰ কম নহয়। আৰু যোৱা যিটো BTC ইলেকশ্যনত দেখিছোঁ যে এটা আনএক্সপেক্টেড এটা ভোট শ্বেয়াৰ BPF-ৰ ফালে গ'ল আৰু এই ভোট যে BPF-এ পালে, প্ৰায় 2.5 লাখ মান 3 লাখ মান ভোটটো পাব লগা ভোট নাছিলে, তেওঁলোকে যে পালে তাতে এটা প্ৰতিষ্ঠান বিৰোধী এটা মনোভাৱ লৈ আছিলে BTC-ত কিছুমান সম্প্ৰদায়ৰ ভোটাৰসকলে, তেওঁলোকে BPF-ক দি দিলে। সেইটো যদি মাইনাছ কৰা হয়, ভোট শ্বেয়াৰ এতিয়াও UPPL-ৰ ভোট শ্বেয়াৰে BPF-তকৈও বেছি। যদি সঁচা অৰ্থত অৰ্গেনিকেলি যদি দলগতভাৱে উঠি অহা দল ভোটাৰসকলৰ হিচাপ যদি কৰা যায়, সেইকাৰণে আমি হতাশাও হোৱা নাই, UPPL দুৰ্বলো হোৱা নাই।
আনুষ্ঠানিকভাৱে যদি জামিল হয় UPPL এইটো বেলেগ বেলেগ বিষয় আমি এইটো জানুৱাৰী মাহত আমাৰ শেষৰ ফালে 26 তাৰিখ পিছত 27-28 অধিৱেশন হ'বলৈ গৈ আছে আমি সকলোবোৰ কথা সাঙুৰি লৈ পেলাই বিশ্লেষণ কৰিম 30 তাৰিখ নৱেম্বৰত যিটো ঘটনা ঘটিছিল BTC ছেক্ৰেটাৰিয়েটত তাক লৈ পেলাই বহুতখিনি এটা বিবাদ হৈছে কিন্তু মই বিচাৰিছোঁ এতিয়া যিটো ইনকুৱাৰী কমিশ্যন বহোৱা হ'ল কমিশ্যনত সকলোবোৰ তথ্য আহক আৰু দোষী ব্যক্তিয়ে শাস্তি পাওক সেইটোৱে মই বিচাৰোঁ আৰু ইয়াত আমাৰ সকলোৱে সহযোগিতা কৰক কিবা এটা ছাত্ৰ আন্দোলন হৈছিল আৰু মই জনাত এই ছাত্ৰ আন্দোলনত এটা জনগোষ্ঠীৰে নাছিলে প্ৰায় ট্ৰাইবেল জনগোষ্ঠীৰ ছাত্ৰসকলে স্পণ্টেনিয়াছলি নিজৰ নিজৰ পকেটৰ পৰাই পইচা খৰচ কৰি কিবা প্ৰতিবাদ কৰিবলৈ আহিছিল কিন্তু তাত মানে আমি নিবিচৰাকৈ এইটো হ'ব নালাগিছিল যে এইটো ছেক্ৰেটাৰিয়েটত ভাঙি ছেক্ৰেটাৰিয়েটত গৈ পেলাই অলপমান ভাইলেঞ্চ কৰা হ'ল তাৰ কাৰণে তদন্ত দিছে মই ৱেলকাম কৰিছোঁ দোষীয়ে শাস্তি পাওক আৰু ইয়াত এটা ল এণ্ড অৰ্ডাৰ বা ছিকিউৰিটি ব্যৱস্থা কাউন্সিলৰ ছেক্ৰেটাৰিয়েটক যিটো এটা দ্বিতীয় গেটটো ভাঙি পেলাই ভিতৰত সোমোৱা হ'ল তাত নিৰাপত্তাৰ যিটো ব্যৱস্থা তাৰো এটা প্ৰশ্ন আহি যায় কেনেকৈ ফাৰ্ষ্ট গেটটো ভাঙি গ'ল যেনিবা ছেকেণ্ড গেটলৈকে ভাঙি ছেক্ৰেটাৰিয়েটৰ ভিতৰত সোমাবলৈ কেনেকৈ পালে ইয়াত এটা চাব লগা কথা দ্বিতীয়তে কি হয় যে এতিয়া যিহেতু কমিশ্যন বহোৱা হ'ল যে কমিশ্যনে ৰিপৰ্ট নিদিয়া পৰ্যন্ত কোনো একশ্যনে মানে একচেপ্টেবল নহয় একৰ্ডিং টু দি ল' যিটো ছাবজুডিচ হৈ গ'ল কমিশ্যনৰ কমিশ্যনে ৰিপৰ্টহে দিব এতিয়া যে আমাৰ ৰেজিষ্টাৰ দুজনৰ ওপৰত এটা অভিযোগ উঠিছে তেওঁলোকে স্পন্সৰ কৰিছে বুলি সেইটো মই সত্যৰ ভিত্তিত মানে আধাৰিত বুলি মই নাভাবোঁ কাৰণ ছাত্ৰবিলাকে কম্পাউণ্ডৰ বাহিৰত গৈ আন্দোলন কৰা পৃথিৱীত অকল বড়োলেণ্ড ইউনিভাৰ্চিটি বা কোকৰাঝাৰ কলেজতে হোৱা নাই পৃথিৱীত এইবিলাক আন্দোলনটো দেখি আছে তাৰ কাৰণে কোনোবা ৰেজিষ্টাৰ প্ৰিন্সিপাল বা ভাইচ চেঞ্চেলৰ দোষী হ'বই নোৱাৰে কাৰণ তেওঁলোকৰ ৰেছপঞ্চিবিলিটিটো কম্পাউণ্ডৰ ভিতৰত এতিয়া যদি সঁচাকৈ ৰেজিষ্টাৰসকলে তাৰ কাৰণে দোষী হয় তে VC কিয় নহয় কাৰণ ৰেজিষ্টাৰৰ ওপৰত VC আৰু ইউনিভাৰ্চিটি কম্পাউণ্ডৰ ভিতৰত যদি আন্দোলন কৰিব দিছিলে VC পাৰ্মিশ্যন দিব লাগিব ৰেজিষ্টাৰে পাৰ্মিশ্যন দিব লাগিব আৰু ভাইলেঞ্চটো যিহেতু কম্পাউণ্ডৰ ভিতৰত হোৱাই নাই আজি এই দুজন মানে ৰেজিষ্টাৰক যে অব্যাহতি দিয়া হ'ল এইটো VCয়ে দুটা ইউনিভাৰ্চিটিত VCয়ে দিছে তো কিহৰ আধাৰত দিছে মই ক'ব পৰা নাই কাৰণ প্ৰাথমিক দায়িত্ব হিচাপে VCবিলাকে উইদিন ইউনিভাৰ্চিটি তদন্ত বহাব পাৰিলেহেঁতেন তেওঁলোকৰ নিজাববীয়া যদি এনেকৈ হৈছে নেকি কিন্তু এইটো নবহালে আৰু তেওঁলোকে এতিয়ালৈকে দোষী হোৱা নাই কোন ভিত্তিত কি ৰিজনত তেওঁলোকক অব্যাহতি দিয়া হ'ল একশ্যন লোৱা হ'ল কাৰণ এই কমপ্লেইনৰ পিছতে একশ্যন লোৱা হ'ল সেইটো প্ৰমাণে হোৱা নাই সেইটো মই আইনগতভাৱে হৈছে বুলি নাভাবোঁ তেওঁলোকে তদন্ত এটা কমিটি কৰি পেলাই তদন্ত কৰিব পাৰিলেহেঁতেন আৰু এইটো কৰা নাই আৰু তেওঁলোকেতো ৰেজিষ্টাৰ হোৱা ব্যক্তি হয় তেওঁলোকে ইয়াৰ পৰা গৈ পেলাই প্ৰিন্সিপাল পষ্টত বহি পেলাই আৰামত থাকিব পাৰে তেওঁলোকৰ কাৰণে কোনো ক্ষতি নাই কিন্তু ইছ্যুটো যিহেতু এটা আন্দোলনৰ লগত জড়িত হৈ গ'ল তাৰ ওপৰত আজি কমিশ্যনো বহোৱা হ'ল কমিশ্যন অহাৰ লগে লগে নটিফাই হোৱাৰ লগে লগে ছাবজুডিচ হৈ যায় কমিশ্যনৰ আণ্ডাৰত কোৰ্টৰ আণ্ডাৰত নহয় কমিশ্যনৰ আণ্ডাৰত এতিয়া অন্ততঃ কমিশ্যনৰ হিয়াৰিং প্ৰচেছটো সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকে অফিচত আহিব নোৱাৰে সেইটো অৰ্ডাৰটো বেলেগ আছিলে কিন্তু কমিশ্যনৰ পৰা আহিব লাগে যিকোনো অৰ্ডাৰ যিহেতু তেওঁলোকে এতিয়া কমিশ্যনৰ আণ্ডাৰৰ এটা ছাবজেক্ট হৈ আছে তেওঁলোকে কিন্তু কমিশ্যনৰ পৰা কোনো অৰ্ডাৰ অহা নাই এইটো মই খুব মানে আইনগতভাৱে হৈছে বুলি মই নাভাবোঁ আৰু মই ভাবোঁ যে যিয়ে নহওক দোষী ব্যক্তিয়ে শাস্তিটো পাওক আজি বড়োলেণ্ড ইউনিভাৰ্চিটিত আমাৰ ECও আছে আৰু EC মিটিং বহা নাই EC এপ্ৰুভেলৰ প্ৰয়োজন আছিলে এইবিলাক ডিচিশ্যন VC এজনে এইটো অকলে ডিচিশ্যন ল'ব নোৱাৰে আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিত ECয়ে নাই EC গঠনো হোৱা নাই যিয়ে নহওক মোৰ ব্যক্তিগত
দিশৰ পৰা মই জাষ্ট যিটো দেখিছোঁ এইটো কৈছোঁ মানে একশ্যনটো গ'ল তাৰ মানে এই ব্যক্তিসকলৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে কি কৰে মই কিন্তু ইউনিভাৰ্চিটিবিলাকত ৰাজনৈতিক হস্তক্ষেপটো নিবিচাৰোঁ আৰু আমি 5টা বছৰত কোনোদিন হস্তক্ষেপো কৰা নাছিল ইউনিভাৰ্চিটি হিচাপে চলিব লাগে আৰু তেওঁলোকে যদি দোষী কমিশ্যনে যদি তেওঁলোকক দোষী সাব্যস্ত কৰে কি ব্যৱস্থা বা কি শাস্তি দিব লাগে তাত ক'ব লগা একো নাই কিন্তু এটা ৰং ডিচিশ্যন যদি হৈ যায় ৰং জাজমেণ্ট যদি হৈ যায় সেইটো এটা প্ৰেচিডেন্স হৈ থাকে মই ক'ব লগা নাই মই এপিল কৰিবও যোৱা নাই কিন্তু গোটেই দিশটো যিটো দেখিছোঁ এইটোৱে কৈছোঁ আৰু এই ইউনিভাৰ্চিটি দুটাটো আমাৰ প্ৰিমিয়াৰ ইনষ্টিটিউশ্যন হয় আজি মানে ইয়াত বিভিন্ন ৰাজনৈতিক চিন্তাধাৰাৰ ব্যক্তি আহিব পাৰে বা কোনোবা নন পলিটিকেল টোটেলি নিউট্ৰেল মানুহ আহিব পাৰে কিন্তু ইউনিভাৰ্চিটিটো আমি যেনেকৈ বিচাৰোঁ পলিটিচিয়ানবিলাকে যেনেকৈ বিচাৰোঁ এনেকৈ যদি চলাব বিচাৰে তেতিয়া এইটো ইউনিভাৰ্চিটি হৈ নাথাকে শিক্ষা অনুষ্ঠান হৈ নাথাকে শিক্ষানুষ্ঠানটো শিক্ষানুষ্ঠান হিচাপে চলিবলৈ দিয়ক সেইটোৱে মই আহ্বান জনাইছোঁ